হে গাইজ, এতিয়া আমি আহি পেলানি অলৰেডি নিমাতী ঘাটৰ এটা ধুনীয়া জেগাত উপস্থিত হৈ গৈছোঁহি আৰু দেখাম ৰ'ব। এতিয়া আহি পেলানি মানে জাষ্ট আমি বহিছোঁহি আৰু মানে ইন শ্বৰ্ট লেণ্ডিং কৰিছোঁ আৰু আপোনালোকক মই দেখুৱাম। ইয়াতে বৰ ধুনীয়াকৈ মই জানিবলৈ পোৱা মতে এজন অসমীয়া দাদাই ইয়াতে ধুনীয়াকৈ নিমাতীৰ এটা ঘাটত মানে ঠাইখন সজাইছে। মই আপোনাক যিমানকণ পাৰোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ লগতে মোৰ দিনটো এনজয় কৰিব মোৰ ভিডিঅ'টোৰ জৰিয়তে, আশা কৰিছোঁ। গোটেই ভিডিঅ'টো আপোনালোকে চাব। ষ্টাৰ্টাৰ হিচাপে মই হাতত লৈ অনা চিপছৰ পেকেটটো আৰু পানী বটল। তাৰপিছত দেখা যাওক ইয়াত কি কি পোৱা যায়। কোন আহিলে? এইজন হৈছে সদায়ৰ দৰে আজিও বিজি আছে। একচুৱেলি তেওঁ মোতকৈ মানে ফোনটোক বেছিয়ে সময় দিয়ে অকণমান, যিটোৱে মোক অতিষ্ঠ কৰি তোলে, কিন্তু উপায় নাই। লগৰী হিচাপে আছে যেতিয়া আৰু থাকিবই লাগিব আৰু নে কি কয়। মোক আচলতে যলৈকে নহওক ঠাইডোখৰত নি উপস্থিতহে কৰাই দিয়ে। তেওঁ নিজৰ মাজতে সদায় ব্যস্ত থাকে। সেই গাইজ, ইয়াতে নিমাতীতে অকণমান যথেষ্ট টাইম স্পেণ্ড কৰিছোঁ। বহুত ধুনীয়া লাগিছে আৰু একচুৱেলি আমি আহি পাওঁতে ৰ'দ বেছি আছিলে, মানে সেইকাৰণে অকণমান বিউটিটো উপভোগ কৰিবলৈ আমি অকণমান মানে বেয়া পাইছিলোঁ। মানে কি আৰু ৰ'দত কিমাননো ফটো প'জে দিম নে ভিডিঅ' কৰিম নে। চ' এতিয়া মানে কি হৈছে, লাহে লাহে বেলিটো ডুবিছে আৰু এতিয়া চিটুৱেশ্যনটো মই ভাবোঁ খুব বেছি ধুনীয়া লাগিব। সেইকাৰণে আমি ইমান দেৰিলৈ ৰৈ দিলোঁ আৰু যথেষ্ট দেৰি থাকিম ইয়াতে। একেবাৰে অকণমান আন্ধাৰ হ'লে যিহেতু লাইটিংবিলাকো সিহঁতৰ ষ্টাৰ্ট হ'ব ধুনীয়াকৈ। এতিয়া মই আপোনাক দেখাবলৈ চেষ্টা কৰিম। আপোনালোক সকলোৱে চাই থাকিব ভিডিঅ'টো, স্কিপ নকৰিব, কাৰণ স্কিপ কৰিলে হয়তো কোনোবা অকণমান বিউটি মিছ হৈ যাব পাৰে। আৰু নিমাতীটো চবেই আহিছে যদিও মানে কি হয়, এতিয়া মানে ইয়াতে নিমাতীতে ইমান ধুনীয়া এটা জেগা, ইমান ধুনীয়াকৈ বনাই থৈছে নহয়, মানে বেছি কিন্তু ইয়াত ইনভেষ্টমেণ্ট কৰা নাই দেই যোনে এই আইডিয়াটো লগাইছে। জাষ্ট মানে নৰ্মেলি ষ্টাৰ্ট কৰিছে। সৰু সৰু আমি য'ত মানে ডেক'ৰেশ্যনবিলাক চিম্পল কৰিব পাৰোঁ, সেইখিনি ভাল লাগিছে। যিহেতু আমাৰ মাজুলী এই নদীদ্বীপটোৰ কাষতে এই জেগাটো মানে এনেকৈ ষ্টাৰ্ট কৰিছে, সেইকাৰণে বেছি এনজয়ফুল আৰু বেছি ধুনীয়া লগা হৈছে। চ' চাই থাকক। ইয়াতে অকণমান বহিবলৈ এনেকৈ ধুনীয়াকৈ স্পেচ আছে আৰু ইয়াতে মই কি কৰিম আৰু ইয়াতে মানে ষ্টেণ্ড কৰি লৈছোঁ ধুনীয়াকৈ, কেমেৰা ইয়াতে বহিছোঁ ধুনীয়াকৈ। চাওক ইয়াতে লাহে লাহে যিমান মানে আন্ধাৰ নামি আহিব, সিমান ইয়াৰ কি বুলি কয় আকাশ, পানী আৰু বতাহৰ সৌন্দৰ্যটো ফুটি উঠিব। আৰু যিহেতু আজি মোৰ জন্মদিন, আৰু এই জন্মদিনটোত মই নেভাবোঁ যে প্ৰকৃতিতকৈ বেছি স্পেচিয়েল ঠাই মোৰ কাৰণে হ'ব পাৰে। কাৰণ মই নাজানো কিয় মই প্ৰকৃতিৰ প্ৰতি বেছি অকণমান আসক্ত, মানে সেইকাৰণে মই মোৰ বিশেষ মুহূৰ্তবিলাক প্ৰকৃতিৰ মাজত কটাবলৈ পালে খুবেই সুখী হওঁ। আৰু আৰুনো কি ক'ম, আপোনালোকে ভিডিঅ'টো চাই পেলানি এনজয় কৰক, ঠাইকণ চাওক আৰু যদি সুযোগ পায় এবাৰ আহি যাব। এইখন নিমাতী ঘাটৰ লাষ্ট নাওখন আহি আছে হয়তো, ইয়াতকৈ শেষত আৰু নাও নাহিব। গতিকে ওচৰৰ পৰা দেখুৱাবলৈ পোৱা হ'লে ভাল লাগিল হয়, কিন্তু ইমান ওচৰৰ পৰা মই জুম কৰিব নোৱাৰিছোঁগৈ। এতিয়া যিমান দূৰ পাৰিছোঁ দেখুৱাইছোঁ। নাও এখনৰ ওপৰত আপোনালোকৰ ধুনীয়াকৈ মানে বহিবলৈ এটা জেগা ৰাখি থৈছে। সেই নাওখন ফচি গ'ল বুলি কৈছে, সেইকাৰণে ইয়াতে ধুনীয়াকৈ এটা এৰিয়া ৰাখি থোৱা হৈছে। ইয়াতে ফুল দি কিনে ইয়াতে মানে এতিয়া সন্ধিয়া হৈ গৈছে কাৰণে ভালকৈ জেগাটো ওলোৱা নাই। যথেষ্ট ধুনীয়া দেই।